প্ৰথমতে সকলোকে শুভকামনা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ মিছন চেনেলৰ ছাকচেছৰ বাবে। বহুত ভয় খাই আছিলোঁ চিনেমাখন, কিন্তু সকলোৱে ইমান ধুনীয়াকৈ আদৰি লৈছে। সেইটো এটা ডাঙৰ খবৰ আমাৰ কাৰণে, এটা বৈপ্লৱিক পৰিৱৰ্তন অসমৰ সাংস্কৃতিক ইতিহাসত। আৰু সেইদিনা এয়াৰপৰ্টত এটা অনিচ্ছাকৃত ভুলৰ বাবে এটা বেলেগ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতীয় সেনাবাহিনীৰ লগত। কিন্তু এটা কথা আচৰিত পাইছোঁ যে মই ভাৰতীয় সেনাৰ কাৰণে বনাইছোঁ মিছন চাইনা। চ' তেওঁলোকৰ লগত মোৰ ৰিলেশ্যন সদায় ভালে থাকিব লাগিব। আৰু এইখন চিনেমাত প্ৰায় 15-20জনমান কৰ্ণেলে মোক হেল্প কৰিছে ইণ্ডিয়াৰ বিভিন্ন জেগাৰ পৰা, বিভিন্ন কথাত এডভাইচ দিছে। তেওঁলোকক সুধি সুধি বহুত কাম কৰিছোঁ। গতিকে তেওঁলোকৰ সহযোগিতা অবিহনে মিছন চাইনা সম্ভৱ নহ'লহেঁতেন। আৰু মই এয়াৰপৰ্টত আৰ্মি টুপিটো পিন্ধাৰ কাৰণে এজনে আপত্তি কৰিছিলে মোক। তেখেত পিছত গম পালোঁ যে তেখেত মেজৰ। ময়ো ধেমালি কৰিবলৈ ক'লোঁ যে মই কৰ্ণেল চিনেমাখনত। তাৰপিছত মোৰ মেনেজাৰ সিদ্ধাৰ্থে তেওঁক ক'লে যে চিনেমাৰ প্ৰমোশ্যন চলি আছে, সেইকাৰণে তেওঁ চিনেমাৰ কিতাপত ঘূৰি আছে য'ত য'ত প্ৰমোশ্যন হৈছে। কথাটো ইমানেই। আৰু মই বাহিৰত ওলাই পেলাই কিবা এটা মই ধেমালি কৰিছিলোঁ, তাৰ কাৰণে ফিডবেকবিলাক বেয়া হৈছে ক'ৰবাত ক'ৰবাত জেগাত। চ' মই পুনৰ এপলজাইজ কৰিছোঁ এই পৰিস্থিতিৰ বাবে। আৰু ভাৰতীয় সেনাক অনুৰোধ জনাইছোঁ যাতে কথাটো আকৌ ভালকৈ ভাবি চায়। আৰু মিছন চাইনা তেওঁলোকৰ বাবে, তেওঁলোকক প্ৰমোট কৰাৰ কাৰণে বনাইছোঁ। তেওঁলোকে যাতে ভৱিষ্যতে মোক পুনৰ সহযোগিতা কৰে। ধন্যবাদ। মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ ভাৰতীয় সেনাক। থেংক ইউ। ভুল টেকনিকেলি চিনেমাখনত বিশেষ ভুল বিচাৰি নাপাব, কাৰণ মই ডাইৰেক্টৰসকলেও যিসকলে চাইছে কৈছে টেকনিকেলি অতি উন্নত মানৰ হৈছে এইখন। আৰু ষ্টৰিটো বেলেগ ধৰণৰ। মই আগতে কৈছিলোঁ যে ষ্টৰিটো আমাৰ সচৰাচৰ চলি থকা ষ্টৰীৰ নিচিনা নহয়। আৰু কাৰণে চিনেমাখন বেছি দীঘল কৰা নাই, ছুটি কৰিছোঁ যাতে ইংলিছ চিনেমাৰ নিচিনা লাগে চাই পেলাই। কেতিয়া আৰম্ভ হয় কেতিয়া শেষ হয় মানে গম নাপায়। আৰু যথেষ্ট ফাষ্ট হোৱাৰ কাৰণে চিনেমাখন কিছুমানে উশাহ ল'বলৈ টান পাইছে চিনেমাখনত, কিন্তু বেছিভাগেই চাইছে। আৰু মানে ভুল দেখুওৱা মানুহতকৈ ভাল পোৱা মানুহৰ সংখ্যা মই বেছি পাইছোঁ ফেচবুকত। মোৰ ওচৰলৈ আহি আছে আৰু নেক্সটখন কেতিয়া বনাম সুধি আছে। ইয়াৰ চিকুৱেলখন বনাম বুলি মই ঘোষণা কৰিছিলোঁ, কৰ্ণেল ৰিটাৰ্ণছ বুলি। চ' সেইখন আৰু বেলেগ ধৰণৰ হ'ব। সেইখন মই ইণ্ডিয়াৰ বাহিৰতো শ্বুট কৰাৰ প্লেন কৰিছোঁ প্ৰথমবাৰৰ বাবে, বিভিন্ন জেগাত, আমেৰিকা হওক ডুবাই হওক। চ' সেইখনৰ কাৰণে একো প্ৰিপেৰেশ্যন আৰম্ভ কৰিম। স্ক্ৰিপ্ট মই ভাবি আছোঁ, লিখিম। আৰু এইবাৰ আৰু কেইটামান বেলেগ বেলেগ ধৰণৰ কেৰেক্টাৰ উলিয়াম এখন চিনেমাত। আৰু মিছন চাইনাত যিকেইটা কেৰেক্টাৰ মই ইণ্ট্ৰডিউচ কৰিছোঁ সকলোৱে ভাল কৰিছে, সকলোৱে এক্টিং ভাল পাইছে। আৰু বিশেষকৈ ছেকেণ্ড হাফটো একেবাৰে বেলেগ চিনেমাখনৰ। 3টা ঘটনা একেলগে গৈ থাকে, যিটো সাধাৰণতে ইংলিছ চিনেমাবিলাকত দেখুওৱা হয়। চ' সেইধৰণে মই চিনেমাখন কৰিছোঁ। সেইকাৰণে কিছুমানে অকণমান আপত্তি কৰিব, কিছুমানে ভাল পাব, কিছুমানে খুবেই ভাল পাব, কিছুমানে 3বাৰ 4বাৰকৈ চাইছে। মোক মেছেজ কৰে দাদা 3বাৰ চালোঁ। চ' কিন্তু প্ৰথমবাৰ এটা জনজাগৰণ হৈছে এখন চিনেমাক লৈ। সেইটো ইয়াৰ পিছৰ যিবিলাক চিনেমা ওলাব তেওঁলোকৰ কাৰণে বহুত আশাবাদী হ'ব বুলি ভাবোঁ। আৰু আমি চিনেমা বনাই যাম। আৰু আমাৰ কালেকশ্যন যথেষ্ট ভাল। কালেকশ্যন আমি আগতে খবৰটো ওলাইছে যে বাহুবলী ৰেকৰ্ড ব্ৰেক কৰিছে ইয়াত। আমাৰ প্ৰথম কেইদিনৰ কালেকশ্যন প্ৰায় 40 লাখৰ ওপৰত, যিটো এটা অসাধাৰণ কথা এটা। কাৰণ 10-12 লাখতকৈ বেছি কালেকশ্যন নাহে অসমত এখন চিনেমা, আজিলৈকে অহা নাই। চ' এইকেইদিন 40, 35, 47 লৈকে গৈছে এদিন। চ' কালি পৰহি সোমবাৰে সাধাৰণতে চিনেমাবিলাকৰ কালেকশ্যন ড্ৰপ হয় সদায়, অফিচ ৱৰ্কছ থাকে। সেইদিনাও 31 লাখ হৈছে। যোৱাকালিতো মই গম নাপাওঁ, মই নাছিলোঁ, শ্বিলঙত আছিলোঁ। কিমান হৈছে? কালিলৈকে 1.6 crore 6 lakhsৰ বিজনেছ কৰিছে। আৰু মই ভাবোঁ এই গোটেই মাহটো চলিব ভালকৈ। চলিলে আমাৰ একো নহ'লেও মূলটো অন্তত ঘূৰি আহিব। মূলটো ঘূৰি আহিলে মই আকৌ সাহস কৰিব পাৰোঁ। কাৰণ চিনেমাখন হিট হ'লেও অসমত বেছি পইচা খৰচ কৰিলে সেই পইচাটো ঘূৰাই আনিবলৈ অকণমান টান হয়। আমি চেষ্টা দিছোঁ যিমান পাৰোঁ, কিন্তু মোৰ বিশ্বাস আছে পইচাটো ঘূৰি আহিব। নেক্সট চিনেমা মই ষ্টাৰ্ট কৰিম তেতিয়া। তাত সুধি আছে। আমি কেলকাতাত এতিয়া, আমি দিল্লী, বম্বে, বেংগলোৰ, পুনে 4টা জেগাত আমি অলৰেডি তাত হাউচফুল মাৰিছে, দিল্লীও আমি প্ৰথমবাৰৰ বাবে হৈছে এইটো এখন। এতিয়া কেলকাতা আৰু হায়দৰাবাদ বিচাৰি আছে। চ' তাতো দিম এইকেইদিনতে। আমি কালি মানে খবৰ পাম নেকি গোটেই খবৰটো।
কিন্তু কেলকাতাত আকৌ মই বেংগলী ভাৰ্চনটো ৰিলিজ কৰিম, সেইটো ডিচেম্বৰ মানত হ'ব, কাৰণ চিনেমাখন মই 2টা ভাষাত শ্বুটিং কৰিছোঁ। চ' অক্টোবৰৰ পৰা মই আকৌ বেংগলী যিটো ভাৰ্চন তাৰ পষ্ট প্ৰডাকশ্যনৰ কামত লাগিব লাগিব, সেইটো প্ৰায় আকৌ 2 মাহমান লাগি যাব। সেইটো খবৰ এই ফেনবিলাকৰ মাজত মাজে মাজে এইবোৰ চলি থাকে যুদ্ধ, আৰু মই কাজিয়া ভাঙি থাকিবলগীয়া হয়। মই আজিহে গম পালোঁ, কিন্তু খবৰটো মই জনা নাছিলোঁ। সেইটো নাপায় কৰিব আচলতে, কাৰণ সংবাদ মাধ্যম আৰু ফেন ক্লাব, মই, সাংস্কৃতিক জগতখন চব মানে একেখন থালৰে হেৰি, বিভিন্ন ব্যঞ্জন বুলি কওঁ মই। চ' আমাৰ ভিতৰৰ কাজিয়া হ'ব নাপায় কেতিয়াও। আৰু ফেন ক্লাবৰ আচলতে ল'ৰা বহুত হৈ গ'ল, 50টামান ফেন ক্লাব হৈছে, সেইকাৰণে তাহাঁতৰ মাজত কিবা কিবি চলি থাকে মাজে মাজে, ক'ল ল'ৰা এটা। চ' মই সেইকাৰণে হেড অফিচ বনাই দিছোঁ ইয়াত, তথাপিও কেতিয়াবা চম্ভালিবলৈ দিগদাৰ হয়, আৰু উগ্ৰ হৈ যায় কিছুমান, আমাৰ উগ্ৰ স্বভাৱ এটা আছে কিছুমানৰ। চ' ঠাণ্ডা কৰিব লাগিব আৰু একো নাই। ত' মই মানে হেড অফিচৰ পৰা কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিম আৰু সকলোকে। সেইটো আমাৰ 26 তাৰিখৰ পৰা যাব, এইমাত্ৰ সেইটোৱে কথা পাতি আছিলোঁ। আমাৰ প্ৰজেকশ্যন হ'ব বিভিন্ন জেগাত, 22 তাৰিখৰ পৰা ধেমাজিত হ'ব। চ' য'ত য'ত হল নাই আমি সেইবিলাক জেগালৈ পঠাম, আৰু তাৰে আমি কিছুমান বিশিষ্ট ব্যক্তিক দায়িত্ব দিয়া হৈছে গোটেই বস্তুটো চলাবৰ কাৰণে ভালকৈ, ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে। আৰু চিনেমাখন চাবলৈ পাব সকলোৱে, সেইটো আমাৰ আশ্বাস ৰাইজৰ প্ৰতি, আৰু তাৰ কাৰণে আমাৰ টীম লাগি আছে অলৰেডি। 22 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম প্ৰজেকশ্যন। হলত আমাৰ গোটেই মাহটো থাকিবই এনেও, তাৰপিছত যদি ভাল চলি থাকে আমি আৰু অলপ দিন ৰাখিম। কিন্তু আমাৰ টাৰ্গেট আছিলে 4 সপ্তাহ মিনিমাম, 4 সপ্তাহ ভালকৈ চলিলেহে আমি গোটেই পইচাখিনি ঘূৰাই পাম আচলতে। গতিকে সেইটোলৈ আশাবাদী আৰু সেইটোলৈ লাগি আছোঁ। আৰু এনেই ধেমালি মই কেতিয়াবা কেতিয়াবা জোক কৰি দিওঁ য'ত ত'ত, তাৰ ৰিপাৰকাশ্যনটো বেয়া হৈ থাকিলে। চ' কথা কওঁতে সেইকাৰণে সাৱধান হ'ব লাগে বুলি কয় মোক চবে, ঘৰতো কয়, কেতিয়াবা পাহৰি যাওঁ খালি। এনেই মই নাভাবোঁ এইটো আৰু আগলৈ যাব, এই ঘটনাটো ইয়াতে শেষ হওক, আৰু ভাৰতীয় খানা সদায় লাগে আমাক। আৰু মই থকাৰ কাৰণে ডাঙৰ হৈ যায় বেছিকৈ কথাটো, এনেই অন্য মানুহ হোৱা হ'লে চাগে এইটো বিশেষ একো নহ'লহেঁতেন। যি কি নহওক, মই এপলজি খুজিছোঁ ভাৰতীয় খানাক, আৰু ভৱিষ্যতে এনেকুৱা নহয়। আমি কৰিছোঁ, অক্টোবৰ মাহৰ পৰা সেইখন চিনেমাখন আমি নেটফ্লিক্সত যাব, এমেজনত যাব, আৰু হলিউড বক্স অফিচৰ কথা ভাবিছোঁ। নেটফ্লিক্সতো পাবই, এতিয়া খালি আমি হেৰিৰ লগত, এই এমেজনৰ লগত কথা পাতিব লাগিব ভালকৈ, আৰু হলিউড বক্স অফিচৰ লগত। ভাৰতৰ বাহিৰত সকলোৱে চাব পাব তেতিয়া ঘৰত বহি। সেইবোৰ সৰু সৰু ল'ৰা, এতিয়া ফূৰ্তিতে কৰে নে কি কাৰণে কৰে নাজানো, আৰু এতিয়া 3জন মানক ধৰিছেও, এতিয়া জেলত দিবলৈও মোৰ বেয়া লাগে সৰু সৰু ল'ৰা। কিন্তু পুলিচৰ ওচৰত যোৱাৰ লগে লগে পুলিচে নিজৰ কামখিনি কৰিবই লাগিব, কথাটো হ'ল সেইটো। আৰু তেওঁলোকেও যাতে বুজি পায় যে এইটো এটা অপৰাধ, এইটো কৰিব নাপায়, ভৱিষ্যতে আৰু কোনো চিনেমাৰ লগত যাতে নকৰে, সেই এৱাৰনেছটো সকলৰ মাজত স্প্ৰেড কৰিব লাগে আচলতে। মই তেওঁলোকক বেয়া পোৱা নাই, মৰম কৰোঁ, কিন্তু এনেকুৱা কাম যাতে আৰু নকৰে অনুৰোধ জনাইছোঁ।